নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ আপডেট আসাম। আজি হৈছে 22 অক্টোবৰ। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছো আজি দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ দেশত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা। CSMT শালিমাৰ এক্সপ্ৰেছ এইবাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে। চলন্ত অৱস্থাতে লাইনচ্যুত হৈ দুটাকৈ ডবা। ৰেল দুৰ্ঘটনাক লৈ এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল। সঘনে হৈ থকা ৰেল দুৰ্ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত শীঘ্ৰেই সম্পন্ন কৰা হ'ব ঘাইপথ নিৰ্মাণ মেৰামতিৰ কাম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টাকৈ বৃহৎ সিদ্ধান্ত। শীঘ্ৰেই নিৰ্মাণ সম্পন্ন হৈ উঠিব যোৰহাট ডিব্ৰুগড় ঘাইপথ। ৰাজ্যৰ ঘাইপথ মেৰামতি আৰু নিৰ্মাণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ওচৰত সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গহপুৰৰ পৰা নুমলীগড়লৈকে হ'বলগীয়া টানেলৰো ওপৰতো বিশেষ আলোচনা। গহপুৰৰ পৰা নুমলীগড়লৈকে হ'বলগীয়া টানেলৰ ওপৰতো এক বিশেষ আলোচনাত মিলিত হৈ গড়কাপ্তানী মন্ত্ৰীগৰাকীৰ সৈতে। বাইঘাটা চাৰিআলিৰ পৰা তেজপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথ 4 লেন কৰাৰ অনুমোদন গ্ৰহণ কৰিছে। আগন্তুক 2-3 মাহৰ ভিতৰতে কেন্দ্ৰীয় কেবিনেটে এই প্ৰকল্পত অনুমোদন জনাব বুলি জানিব পৰা গৈছে। যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ থকা ৰাষ্ট্ৰীয় ঘাইপথ সম্পৰ্কতো বিশেষ আলোচনাত বহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম শীঘ্ৰেই সম্পন্ন কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে। আৰু আন এটা খবৰ হৈছে আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে জৰুৰী খবৰ, কিয়নো 14 ডিচেম্বৰৰ শেষ সীমা। শীঘ্ৰেই কৰক এই কাম। আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। 14 ডিচেম্বৰৰ ভিতৰত আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড। কিদৰে আপডেট কৰিব আপোনাৰ আধাৰ কাৰ্ড? মাই আধাৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আপডেট। বিনামূলীয়াকৈ কৰিব পাৰিব আধাৰ কাৰ্ড আপডেট। পৰ্টেলত গৈ লগ ইনত ক্লিক কৰি নিজৰ 12 অংকৰ আধাৰ নম্বৰ দিয়ক। ইয়াৰ পিছতে দিব লাগিব কেপচা কোড। OTPত ক্লিক কৰিলে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত আহিব OTP। ফোনত অহা OTP দিব লাগিব পৰ্টেলত। ইয়াৰ পাছতে পৰ্টেলতে জমা দিয়ক আপোনাৰ যাৱতীয় নথিপত্ৰ। আৰু আন এটা খবৰ হৈছে শিক্ষাৰ্থী অভিভাৱকৰ বাবে জৰুৰী খবৰ। ঘোষণা হ'ল মেট্ৰিকৰ পত্ৰ পূৰণৰ দিন। 10ম শ্ৰেণীৰ শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে ডাঙৰ খবৰ। ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ পত্ৰ পূৰণৰ দিন। 23 অক্টোবৰৰ পৰা 14 নৱেম্বৰৰ ভিতৰত অনলাইন যোগে পূৰণ কৰিব লাগিব পত্ৰ। মাচুল জমা দিয়াৰ শেষ তাৰিখ 15 নৱেম্বৰ। শুধৰণিৰ অন্তিম তাৰিখ 30 নৱেম্বৰ। সেৱা registration.org ৰ জৰিয়তে লাভ কৰিব সবিশেষ তথ্য। এই ৱেবছাইটত গৈ পূৰণ কৰিব লাগিব পত্ৰসমূহ। আৰু আন এটা খবৰ হৈছে দীপাৱলীৰ ডাঙৰ অফাৰ। চৰকাৰে দিছে এইবাৰ ফ্ৰী চিলিণ্ডাৰ। লাখ লাখ মহিলালৈ দীপাৱলীৰ ডাঙৰ উপহাৰ চৰকাৰৰ। বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব চিলিণ্ডাৰ। প্ৰধানমন্ত্ৰী উজ্জ্বল জীৱন যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা। প্ৰধানমন্ত্ৰী উজ্জ্বল জীৱন যোজনাৰ অন্তৰ্গত প্ৰতিটো পৰিয়ালে লাভ কৰিব চিলিণ্ডাৰ। 2খনকৈ ৰাজ্যত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত। নমস্কাৰ। মই মোৰ লগত এতিয়া সন্মানীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াও মোৰ লগতে আছে আৰু সাংসদ দিলীপ শইকীয়াও মোৰ লগত আছে। আমি পোনে পোনে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা ওলাই আহিছোঁ। আমাৰ লগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আছিলে। মূলতঃ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথটি খুব সোনকালে যাতে ক্ষীপ্ৰ গতিত নিৰ্মাণ কৰিব পৰা যায় তাৰ সন্দৰ্ভতে আজি আমি আটায়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগত খৰচি মাৰি আলোচনা কৰিছিলোঁ। এই আলোচনাত
NHIDCL যিটো ভাৰত চৰকাৰৰ সংস্থাই এই হাইৱেটো নিৰ্মাণৰ কাম হাতত লৈছে আৰু এই কামত যিসকল কন্ট্ৰেক্টৰ নিয়োজিত হৈ আছে অফিচাৰ আছে অসম চৰকাৰৰ মুখ্য সচিব আমি সকলো আজিৰ এই আলোচনাত উপস্থিত আছিলোঁ আৰু সকলোকে মাতি অনা হৈছিল সকলো পক্ষই আমাক আশ্বাস দিছে যে এইবাৰ যেহেতু উজনি অসমত যথেষ্ট বৰষুণ হৈছিল কামৰ অগ্ৰগতি তেওঁলোকে আশানুৰূপ কৰিব পৰা নাছিল এতিয়া যেহেতু যোৱা সপ্তাহৰ পৰা বৰষুণ এক প্ৰকাৰ হোৱা নাই তেওঁলোকে এতিয়া ক্ষিপ্ৰতাৰে কামটো কৰাৰ বাবে আমাক আশ্বাস দিছে আজি যেনেকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মই সাংসদ দিলীপ শইকীয়া আৰু পবিত্ৰ মাৰ্ঘেৰিটা আমি চাৰিওজনে গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰি এই কামটো শেষ কৰাৰ বাবে যথেষ্ট অনুৰোধ কৰিছোঁ গোটেইখিনি সংশ্লিষ্ট সকলো ইয়াত আলোচনাত গাডকাৰী ডাঙৰীয়াই মাতি আনিছিল এনেকুৱা প্ৰচেষ্টা আমি 2-3 মাহৰ মূৰে মূৰে লৈ থাকিম যাতে যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে হাইৱেটো নিৰ্মাণৰ কাম সোনকালে শেষ হয় আৰু আমি যিমান পাৰো সিনচিয়াৰলি এই হাইৱেটো নিৰ্মাণৰ কাম শেষ কৰাৰ বাবে আমি যত্ন ল'ম আলোচনাত আৰু 2-3টা কথা উল্লেখ হৈছিল প্ৰস্তাৱিত কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ ইতিমধ্যে ইয়াৰ যিটো এলাইনমেণ্ট তাক ভাৰত চৰকাৰে এপ্ৰুভ কৰিছে নীতিন গাডকাৰী ডাঙৰীয়াই আমাক আশ্বাস দিছে যে অহা 2-3 মাহৰ ভিতৰত ই কেবিনেটত ফাইনেল এপ্ৰুভেলৰ কাৰণে যাব আৰু তেখেতে আশা কৰে যে অহা 2-3 মাহৰ ভিতৰত এই 5,500 কোটি টকাৰ প্ৰকল্পটো কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিব পাৰিব গহপুৰৰ পৰা নুমলীগড়লৈকে যিটো টানেলৰ নিৰ্মাণ তাৰ ওপৰতো আজি আলোচনা হয় তাৰ ডিপিআৰ ইতিমধ্যে নিৰ্মাণৰ কাম প্ৰায় শেষ হৈছে গাডকাৰী ডাঙৰীয়াই মোক জনাইছে আমাক জনালে যে এই ডিপিআৰ নিৰ্মাণৰ কাম শেষ হোৱাৰ লগে লগে তেওঁলোকে পৰৱৰ্তী পদক্ষেপো হাতত ল'ব আজি আমি আৰু এটা বিষয় আলোচনা কৰিছিলোঁ সেইটো হ'ল বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ যিটো ৰাষ্ট্ৰীয় ঘাইপথ সেইটো 4 লেন কৰা এই দিশতো গাডকাৰী ডাঙৰীয়াই আমাক কথা দিছে যে অহা 3 মাহৰ ভিতৰত তেওঁ গোটেই প্ৰকল্পটো ভাৰত চৰকাৰৰ পৰা অনুমোদন কৰাৰ বাবে চেষ্টা কৰিব মূলতঃ আজি গোটেই আলোচনাটো যোৰহাটৰ পৰা ডিব্ৰুগড়ৰ ৰাস্তাটোৰ ওপৰতে বা ঘাইপথটোৰ ওপৰতে আলোচনা হৈছে দিলীপ শইকীয়াও লগত আছিলে আমি সকলোৱে চেষ্টা কৰিছো আৰু এইটো আমি যে ডিব্ৰুগড়ৰ বা যোৰহাটৰ সাংসদ বা তাৰ MLA তেনেকুৱা নহয় আমি সকলোবোৰে একেলগে লগ লাগিছো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আজি আমাৰ লগত আছিল যাতে এই হাইৱেটোৰ কাম আমি সোনকালে শেষ কৰিব পাৰো ভৱিষ্যতে যি খবৰ থাকে মই আপোনালোকক জনাই থাকিম বহুত বহুত ধন্যবাদ